নন্দীপ ব্লগ তো আজি আমি আছো মামা ঘৰলৈ আজি নাইটো অকলে আমি যাম দাদা আৰু মই দাদা হাইদি মামা শুনাৰ এই ৰাস্তাই দি যাই আছো ই পেকৰ ৰাস্তাই বয়া বয়া আপোনালোকে চাই থাকক আপোনালোকে কি বয়া ৰাস্তাই দিও যাই আছো আমি মহে কামুৰিছে মোক জোগেৰ পানী আপোনালোকে পানী চাওকচোন কেনে হৈছে পানী ডঙা বান্ধছে অলপমান দিন আগত হলি বেছি হলা হয় পানী সঁচা দোস্ত আপোনালোকে শুনিছে এক আঁঠু এৰে লাগি এক আঁঠু পানী হৈছিল বোলে কোনদিনা বাৰিষাৰ দিনা চটলোট আমি এই দি ৰাউণ্ড মাৰি যাম ইনকে ঘূৰিহেঁতেন আৰু মামা ঘৰত আহিম তো বলক যাই আছো নাইটো অকলৈ এইবাৰহে ভাল ৰাস্তা পালো আমি এই পেকৰ ৰাস্তা এৰি আহিলো এইবাৰহে ভাল ৰাস্তা পাইছো বুলি মজা লাগছে কেনে মাত উঠছে চেণ্ডেলৰ আৰু মহ বেছি আছে গোটে মহে কামৰা আৰু বেং মই দাদা হাপোহা বুলি গম বেছি দি কেনে ৰিয়েকশ্যনে চাং দে ৰিয়েকশ্যনটা কেনে হয় আমি গিয়ে ৰাউণ্ড মাৰি যাম ইনকে নাইটো কৰিছো পাইছে ইদে যাই আছো আৰু ইনকে যাই সেইফালে ঘূৰিহেঁতেন আৰু ঘৰত আহিম মামা ঘৰত ইদি যোৱাৰ প্লেন আছিল কিন্তু আমি প্লেনটা বদলাই ইদি যাম ইদিহেঁতেন সিদি ঘূৰি আহিম তো এতিয়া যাই আছো আমি কি মজা হাৱা মাৰছে না সেইখিনিত এয়া মন্দিৰ কৃষ্ণ ছট পূজা কৰে ছট পূজা এয়া মন্দিৰ আকৌ পানীৰ কিয় বা পানী দিছে মন্দিৰত বানপানী বানপানী হৈছে এয়া কৃষ্ণ ভাল জেগাত আছে এয়া হ'ল অংগনাবাদী আৰু এতে সেই কি বোলে চুলিমাই খেলে আৰু সেইটা মন্দিৰ কি নাম আছিল মন্দিৰটোৰ নামটো চাব লাগিব আগেদিতে তো এতিয়া আমি যাই ভয়ানক আছে পাখৰি গাছ ইডাল আপোনালোকে চাওকচোন তেতলি গাছ আমি দাউৰি আছো দৌৰেক এয়া মন্দিৰৰ গেট এয়া তো এতিয়া আমি ইদি যাম ইদি হৰমহঙাৰ টাইম হৈছে কিতাপ পঢ়িবৰ কাৰণে এয়া আমাৰ ইদি ঘূৰা প্লেন আছিল কিন্তু আমি সিদি ঘূৰিহেঁতেন ইদি আহিছোঁ এইবাৰ ইদি আমি যাওঁ ঘৰলৈ আমাৰ ঘৰলৈ ডবলক ভয়ানক ৰাস্তা ভয়ে লাগেতো ভুটীয়া জেগা আপোনালোকে চাওকচোন ভয়ে লাগে এতিয়া তাক বেছি ভয় লাগে বেৰখান চাইয়ে ভয় লাগছে কেনে জেগাতে ভুটীয়াহেন জেগাটো আমি ইদিয়ে যাই আছো আৰু জংঘলেতো যামেই জংঘল সেইটো জংঘল সিটো ৰাস্তাই দি আমাৰ সময়তে খৰি থিয়া হৈ আছে ইদি ৰাস্তা বয়াৰ কাৰণে নিব নলাগে থিয়া কৰি থৈ দিছে মামাই সিখান ইদিয়ে যাম আমি ৰাস্তা বেয়া অৱস্থা পেকে পেক পঢ়বা লাগলি যাব লাগব আৰু ভাল ৰাস্তা বল দে ভয়াই পালো আৰু এতিয়া আমি এইটো সোনকালে পাৰ কৰোঁ এইটো ৰাস্তা ভয়ে লাগি আছে ৰাতি হৈছে না আমি ইদি যাব খুজিছিলো কিন্তু ইদি ৰাস্তা বয়াৰ কাৰণে আমি ইদি নেগেলো এইবাৰ দাদা কৈছে ইদি যাবৰ কাৰণে ইদিয়ে যাওঁ দে ইদিবা ৰাস্তা কহাই দিলে ঘৰে তেল বনাই দি ৰাস্তা দে কিন্তু বৰ ভয় লাগে কিন্তু মই ৰাস্তা নাজানো এতিয়া আমি ইটো ৰাস্তা দি যাই আছো ঘৰ পামেই ইয়াৰ অলপমান দূৰ ঘৰ ইটো ৰাউণ্ড মাৰিলেও হৈ যাব ঘৰ পামে এয়া আমি পাই এলো ঘৰ তো ইদি গেটখান খোলা আছে ইদিয়ে যাব লাগে আৰু হ'ল দে আজিৰ ভিডিঅ'টো কেনে লাগিছে ভাল লাগিছে যদি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট বক্সত জনাই দিব ভিডিঅ'টো কেনে হৈছে